হেল্ল' বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। আজি দেউতা আৰু মই ওলাইছোঁ আমাৰ টেঙাপথাৰ গাঁৱৰ নামঘৰ ভাগলৈ বুলি। আজি নামঘৰ ভাগত বৰসভা আছে। আহি পাই নামঘৰ ভাগৰ বাটচৰাটোৰ সন্মুখত থিয় দিলোঁ। মানুহৰ সংখ্যা বহুত বেছি, হ'বই দিয়কচোন, বছৰৰ মূৰত বৰসভা ভাগ পাতিছে। ভিতৰলৈ সোমাই গৈ দেখিলোঁ নামঘৰ ভাগ বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে। আজি ৰাতিলৈ বোলে ভাওনাও আছে। এইফালে আকৌ এখন আমাৰ নামঘৰ ভাগৰ প্ৰৱেশ দ্বাৰ। কিছু সময় থিয় দিয়াৰ পিছত আমাক মাতি নিলে আলহী বহা কক্ষলৈ। সেইপিনে দেখিছে নহয়, ভকত মোৰ লগত বহি আছে। এতিয়া আকৌ সময় হ'ল আমাৰ জলপান খোৱাৰ। কলপটুৱাই নিৰ্মিত সেই খোলটোতে আমাক জলপান কেইটামান দিলে। জলপানকেইটা খাই থকা অৱস্থাতে ক'লে বোলে সেৱা কৰিবলৈ হ'ল। তৰাতৰিকৈ জলপানকেইটা খাই সেৱা কৰা জেগালৈ বুলি ওলাই আহিলোঁ। ৰাইজে এয়া সেৱা কৰিছে, অনাগত দিনবোৰ যাতে ভালে কুশলে যাওক। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।